কবিতা কুলখুৰাৰ চোতাল। কবি হেমাংগ বিশ্বাস। জোনা কুঁৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধানশ্ৰী পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকা ভৰকাল কুলখুৰাৰ চোতাল। সেই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা। খুৰা তাৰেই সভাপতি। এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলোঁ, খুৰা এতিয়া কেনে পাইছা? এটি ক্ষীণ আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত। বৰ কষ্ট কমৃত, বৰ কষ্ট। যুগে যুগে সুশীতৰ কষ্ট পান কৰি নীলকণ্ঠ খুৰা। যুগে যুগে বসুমতাৰ গৰ্ভ বিদাৰী লখিমী উলিয়াই খুৰা হ'ল বসুমতাৰী। নাঙলৰ শিৰলোত মানিকী মাধুৰী কাব্য যুগে যুগে ৰচি মহাকবি খুৰা। বাৰে বাৰে শোষকৰ পাল খেদি বীৰ বসুমতাৰী ৰণক্লান্ত আজি। কুলখুৰা নাই। বাতৰি কাকতত খবৰ নোলাল। আজিৰ বাতৰিত শিৰোনাম নাপায় খুৰাই। কুলখুৰা সপ্তাহৰ মানুহ যে নহয়, নহয় বছৰৰ। কুলখুৰা শত শতিকাৰ। কুলখুৰা বসুমতাৰী। এয়া বাতৰি নহয়, ইতিহাস।